মণিপুৰত আসলতে কি ঘটি আছে? মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰৰ ৰহস্য কি? মণিপুৰৰ জাতিগত হিংসাৰ এটা দীঘলীয়া ইতিহাস জড়িত হৈ আছে। ভাৰতবৰ্ষৰ উত্তৰ পূবত অৱস্থিত আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰত যোৱা ৩ মে ২০২৩ তাৰিখৰ পৰা দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ চলি আছে। আৰু এই সম্প্ৰদায় দুটা হৈছে মূলতঃ কুকি আৰু মেইটেই। ৰাজ্যখনৰ আইন শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ইণ্ডিয়ান আৰ্মি আৰু CRPF জৱানসকলক নিয়োজিত কৰা হৈছে। এই সংঘৰ্ষৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ইণ্টাৰনেটৰ সেৱা কৰ্তন কৰি দিয়া হৈছিল। সেইবাবে ভাৰতীয় মিডিয়া আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে লোকসকলে আসলতে বুজি পোৱা নাছিল যে মণিপুৰত আসলতে হৈছে কি। বন্ধুসকল, আহকচোন আজি এই ভিডিঅ'টিৰ জৰিয়তে জানিবলৈ চেষ্টা কৰোঁ। On 3rd May 2023 that the first incident of violence was reported. सरकारी आंकड़ों के मुताबिक प्रदेश में 250 से ज्यादा चर्च और करीब 2000 कुकी घर निशाना बने। सिविल वॉर भी है और गवर्नमेंट के साथ भी है, ये क्लियरली बोलता हूँ। हफ्तों तक चली वायलेंस है, इसमें घर बर्बाद हो गए हैं, लोग बाग उजड़ गए हैं, गांव के गांव तबाह हो गए। There is no change in the situation in the violence in the hills because someone has come to attack villages in the hills. दोनों का जो डैमेज हुआ है ये सब के लिए, हम सब के लिए दुख की बात है। বন্ধুসকল, মণিপুৰ হৈছে উত্তৰ পূবৰ এখন ৰাজ্য যাৰ জনসংখ্যা বৰ্তমান প্ৰায় ৩৫ লাখ মান হ'ব। মণিপুৰ ৰাজ্যৰ উত্তৰে নাগালেণ্ড, দক্ষিণে মিজোৰাম আৰু পশ্চিমে অসমৰ লগতে পূবে ম্যানমাৰৰ বৰ্ডাৰ শ্বেয়াৰ হৈ আছে। মণিপুৰৰ জনসংখ্যা মূলতঃ দুটা সম্প্ৰদায়ত বিভক্ত হৈ আছে, য'ত প্ৰায় 53% মেইটেই কমিউনিটি আছে, যিসকলে মণিপুৰৰ মাজভাগৰ উপত্যকা অঞ্চলত বসবাস কৰি আছে, আৰু প্ৰায় 40% ট্ৰাইবেল কমিউনিটি আছে, য'ত বেছিভাগ কুকি আৰু নাগা হয়। এওঁলোকে মেইনলি পাহাৰীয়া অঞ্চলত বসবাস কৰি আছে। মন কৰিবলগীয়া কথা এইটো যে মণিপুৰৰ যি ট্ৰাইবেল লোক আছে, সিহঁতে মণিপুৰৰ প্ৰায় 90% ভূমি দখল কৰি আছে, আৰু বাকী 10% ভূমিত 53% মেইটেই কমিউনিটিৰ লোকে দখল কৰি বসবাস কৰি আছে, যিসকলে মণিপুৰৰ মাজভাগত বাস কৰি আছে। আৰু যিখিনি ট্ৰাইবেল জনজাতি তেওঁলোক মণিপুৰৰ চাৰিওফালে থকা পাহাৰ অঞ্চলত বসবাস কৰি আহিছে। কিন্তু মণিপুৰৰ বিধানসভাত ৰাজনৈতিক ক্ষমতা মেইটেই সম্প্ৰদায়ৰ লোকসকলে আধিপত্য বিস্তাৰ কৰি আছে। মণিপুৰৰ বিধানসভাত মুঠ 60খন ছিট আছে, য'ত 40খন ছিটেই এই মেইটেই কমিউনিটিৰ লোকসকলে জিকি আহিছে, আৰু বাকী 20টা ছিট সংৰক্ষণ হয় ট্ৰাইবেল কমিউনিটিৰ বাবে। এতিয়া মণিপুৰত যি দাংগা বা সংঘৰ্ষ হৈ আছে, ইয়াত দুটা কমিউনিটি জড়িত, মেইটেই আৰু ট্ৰাইবেলসকল। মেইটেইসকলৰ মতে মণিপুৰত যি ট্ৰাইব পপুলেশ্যন আছে, সিহঁতে ৰাজ্যত বহুত বেছি বিশেষাধিকাৰ উপভোগ কৰি আছে, যেনে এডুকেশ্যন অৰ্থাৎ শিক্ষা, চৰকাৰী চাকৰি বা ইম্ফল উপত্যকাত মাটি বাৰী কিনিব পৰা ইত্যাদি। কিন্তু মণিপুৰত মেইটেইসকলৰ জনসংখ্যা বেছি হোৱা স্বত্তেও ST ষ্টেটাছ পোৱা নাছিল, যাৰ কাৰণে মেইটেই কমিউনিটিৰ লোকসকলে পাহাৰীয়া অঞ্চলত মাটি বাৰী কিনিব নোৱাৰিছিল, আৰু তেওঁলোকে চৰকাৰী চাকৰিটো তেনেকুৱা কোনো বিশেষ অগ্ৰাধিকাৰ পোৱা নাছিল। বৰ্তমান মেইটেই কমিউনিটিৰ লোকসকলে কৈ আছে যে ট্ৰাইবেলটোৰ জনসংখ্যা বহুত ক্ষিপ্ৰগতিত বাঢ়ি গৈ আছে, যি নেচাৰেল নহয়। ইয়াৰ মূল কাৰণ হৈছে অবৈধ অনুপ্ৰৱেশকাৰীসকল, যি ম্যানমাৰৰ পৰা মণিপুৰলৈ অনুপ্ৰৱেশ কৰে। আৰু সিহঁতে পাহাৰীয়া অঞ্চলতে নহয়, বৰঞ্চ মেইটেই আধিপত্য অঞ্চলতো সংস্থাপিত হ'ব লৈছে। আৰু যদিহে এনেকুৱা হৈ থাকে, তেন্তে মেইটেই কমিউনিটিৰ লোকসকল নিজৰ ৰাজ্যতেই সংখ্যালঘু হৈ থাকিব লাগিব। 2012 বৰ্ষত মেইটেই সম্প্ৰদায়ৰ লোকসকলে মণিপুৰ হাইকোৰ্টত এটা পেটিশ্যন ফাইল কৰিছিল যে সিহঁতকো ST ষ্টেটাছ লাগে, যাতে ৰাজ্যত সমতা স্থাপন হয় আৰু সিহঁতেও শিক্ষা, চৰকাৰী চাকৰি আদিত সংৰক্ষণ লাভ কৰিব পাৰে, লগতে তেওঁলোকেও পাহাৰীয়া অঞ্চলত মাটি বাৰী কিনিব পাৰে। এই ক্ষেত্ৰত মণিপুৰ হাইকোৰ্টে 20 এপ্ৰিল 2023 তাৰিখে মণিপুৰৰ ৰাজ্য চৰকাৰক মেইটেই সম্প্ৰদায়ে দাবী কৰা ST ষ্টেটাছৰ বিষয়ে বিবেচনা কৰিবৰ বাবে পৰামৰ্শ আগবঢ়াইছিল, আৰু এই বিষয়ত ভাৰত চৰকাৰলৈ অনুমোদনৰ বাবে পঠিয়াবলৈ পৰামৰ্শ দিছিল। মণিপুৰ হাইকোৰ্টৰ এইটো সিদ্ধান্তৰ পিছ মুহূৰ্ততে কুকি আৰু নাগা ট্ৰাইবছৰ লোকসকলৰ মাজত এইটো ভয় সোমাই যায় যে যদি মেইটেই কমিউনিটিৰ লোকসকলে ৰিজাৰ্ভেশ্যন পাই যায়, তেন্তে মেইটেইসকলে পাহাৰ অঞ্চলত মাটি বাৰী কিনিবলৈ আৰম্ভ কৰিব আৰু তেওঁলোকৰ সকলো মাটি দখল কৰি ল'ব। একেধৰণৰ আৰোপ ট্ৰাইবেলসকলে মেইটেইসকলৰ ওপৰত লগাইছিল যেতিয়া মাৰ্চ 2023
মণিপুৰৰ ৰাজ্য চৰকাৰে ম্যানমাৰৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীসকলক সংৰক্ষিত পাহাৰীয়া এলেকাৰ পৰা আঁতৰোৱাৰ অভিযান আৰম্ভ কৰিছিল। চৰকাৰৰ মতে এই অবৈধ অনুপ্ৰৱেশকাৰীসকল 1970 চনৰ পৰা এই ফৰেষ্টৰ এৰিয়াবোৰত স্থায়ীভাৱে বসবাস কৰি আছে আৰু ভৱিষ্যতে এওঁলোক ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি আনিব পাৰে। কিন্তু কিছুমান ট্ৰাইবেল সংগঠনে এই অভিযানক এনেদৰে কৈ অগ্ৰাহ্য কৰিছিল যে মেইটেই সম্প্ৰদায়ৰ লোকসকলে অবৈধ অনুপ্ৰৱেশকাৰীসকলক উচ্ছেদ কৰাৰ ছল কৰি সিহঁতৰ মাটিবোৰহে আচলতে দখল কৰিব। চৰকাৰে মাটি দখল কৰাবোৰক উচ্ছেদ কৰাৰ অভিযান জাৰি ৰাখিছিল আৰু 11 এপ্ৰিল 2023 অবৈধভাৱে বনোৱা 3টা চাৰ্চ ধ্বংস কৰি দিছিল। এতিয়া 20 এপ্ৰিল 2023 দিনাখনৰ মণিপুৰ হাইকোৰ্টৰ ডিচিশ্যন আৰু মণিপুৰ চৰকাৰে অবৈধভাৱে বেদখল উচ্ছেদ কৰাৰ বাবে ট্ৰাইবেল কমিউনিটিৰ লোকসকলে চুৰাচান্দপুৰ জিলাত 27 এপ্ৰিল 2023 তাৰিখে এটা জিমত জুই লগাই দিয়ে। যিটো জিমৰ শুভ উদ্বোধন পিছদিনাখন অৰ্থাৎ 28 এপ্ৰিল তাৰিখে মুখ্যমন্ত্ৰী বীৰেন সিঙে কৰাৰ কথা আছিল। এই ঘটনাটোৰ পিছ মুহূৰ্ততেই মণিপুৰৰ কিছু ঠাইত ছেকশ্যন 144 জাপি দিয়া হয় আৰু ইণ্টাৰনেট ছাৰ্ভিচ বাতিল কৰি দিয়া হয়। এই সময়তে মণিপুৰৰ এটা সংস্থা দ্য অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অফ মণিপুৰ এছটিউমে মণিপুৰ হাইকোৰ্টৰ ৰাইটৰ বিৰুদ্ধে 3 মে 2023 এটা প্ৰতিবাদী সমতল উলিয়াইছিল, য'ত প্ৰায় 60,000 ট্ৰাইবেল জনজাতিৰ লোকে অংশগ্ৰহণ কৰে আৰু এই প্ৰতিবাদী সমদলৰ কিছু সময় পিছত হিংসাত্মক ৰূপ ল'বলৈ লৈছিল। ট্ৰাইবেল আৰু মেইটেই কমিউনিটিৰ লোকসকলৰ এটা ফৈদে আন্তঃফৈদৰ ঘৰ, উপাসনাস্থলী আৰু অফিচবোৰ জ্বলাবলৈ আৰম্ভ কৰি দিয়ে। হিংসাৰ প্ৰথম দিনাখনেই 20টাতকৈ বেছি ঘৰ জ্বলাই দিয়া হৈছিল আৰু এই হিংসা ইম্ফল ভেলীৰ উত্তৰৰ জিলাবোৰত দেখিবলৈ পোৱা গ'ল আৰু হিংসাৰ বলিৰ পৰা বাচিবলৈ প্ৰায় 1000 মেইটেই কমিউনিটিৰ লোক নিজৰ ঘৰবাৰী এৰি আশ্ৰয় শিবিৰ বিচাৰি বিষ্ণুপুৰ জিলালৈ গুচি আহে। পিছদিনাখন অৰ্থাৎ 4 মে 2023 তাৰিখে হিংসা আৰু বেছি বাঢ়ি যায় আৰু পুলিচে ইয়াক প্ৰতিহত কৰিবৰ বাবে টিয়াৰ গেছ ব্যৱহাৰ কৰে। ইফালে ষ্টেট ছেক্ৰেটেৰিয়েটৰ পৰা আহি থকা অৱস্থাত MLA হুঞ্জাগিন ফাল্টেৰ ওপৰত আক্ৰমণ কৰে, য'ত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁৰ লগত অহা ব্যক্তি এজনৰ তাতেই মৃত্যুমুখত পৰে। 8 মেলৈকে 1700ৰ বেছি ঘৰ আৰু ভালে সংখ্যক গাড়ী জ্বলাই দিয়ে। 60+ মানুহ মৃত্যুমুখত পৰে আৰু 230+ লোক আঘাতপ্ৰাপ্ত হয়। আৰু ইমানবোৰ হিংসাত্মক ঘটনা মাত্ৰ 5 দিনতেই ঘটি যায়। হিংসাত্মক ঘটনা আৰম্ভ হোৱাৰ দিনাখনে অৰ্থাৎ 3 মেৰ ৰাতিলৈকে ইণ্ডিয়ান আৰ্মি আৰু অসম ৰাইফলছৰ জোৱান সেই অঞ্চলবোৰত নিয়োজিত কৰা হয়, যাৰ পিছত 4 মেলৈকে ইণ্ডিয়ান আৰ্মিয়ে প্ৰায় 9000 লোক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰে। 4 মেলৈ কেন্দ্ৰীয় চৰকাৰে মণিপুৰলৈ ৰেপিড একশ্যন ফ'ৰ্চ পঠিয়ায় আৰু এক্সট্ৰিম কেছ কিছুমানত শ্বুট এট ছাইট অৰ্ডাৰ দিয়া হয়। 6 মেলৈকে ইণ্ডিয়ান আৰ্মিয়ে প্ৰায় 23000 লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ সক্ষম হয়। ধ্যান কৰিবলগীয়া কথা এইটোও যে 4 মেৰ দিনাখনেই কেন্দ্ৰীয় চৰকাৰে আৰ্টিকল 355 সুৰক্ষা ব্যৱস্থা ব্যৱহাৰ কৰি ৰাজ্যখনৰ সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰে। চৰকাৰৰ মতে 10 মেলৈ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ আহিছিল, কিন্তু 14 মেৰ পৰা আকৌ হিংসাৰ ঘটনা বাঢ়িবলৈ আৰম্ভ কৰে। কিছুমান ঘৰ আৰু ট্ৰাক জ্বলাই দিয়ে। 14 মেলৈকে 73জন লোকৰ মৃত্যু হৈছিল, 250+ লোক আঘাতপ্ৰাপ্ত হৈছিল আৰু 45,000 লোক খালী কৰা হৈছিল আৰু 26,000 লোকক আশ্ৰয় শিবিৰত স্থানান্তৰ কৰা হৈছিল আৰু প্ৰায় 31,000 লোকক ৰাজ্যৰ বাহিৰলৈ যাবৰ বাবে এয়াৰপৰ্টলৈকে এস্কৰ্ট দি লৈ যোৱা হৈছিল। 17 মেত ইণ্টাৰনেট ছাছপেনশ্যন এক্সটেণ্ড কৰা হৈছিল আৰু সেইদিনাই ইম্ফল উপত্যকাত এখন গাঁৱৰ পৰা ডিটনেটৰ আৰু এক্সপ্ল'চিভ সামগ্ৰী উদ্ধাৰ কৰে। 29 মেত আকৌ ফ্ৰেছ হিংসাত্মক ঘটনা ঘটে, য'ত এজন পুলিচৰ লগতে 5জন লোকৰ মৃত্যু হয় আৰু 12জন লোক আঘাতপ্ৰাপ্ত হয়। 28 মেৰ দিনাখন মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে নিজেই সংবাদমেলত কয় যে উগ্ৰপন্থীয়ে AK-47, M41 ইত্যাদি ৰাইফলৰ জৰিয়তে চিভিলিয়ানসকলৰ ওপৰত ফায়াৰ কৰি থকা পৰিলক্ষিত হৈছে আৰু ছিকিউৰিটি ফ'ৰ্চৰ সহায়ত এতিয়ালৈকে প্ৰায় 40 উগ্ৰপন্থীৰ মৃত্যু হৈছে। 29 মেৰ পিছত কিছুমান সৰু হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গৈ আছিল। 1 জুলাই 2023 তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া অতিৰিক্ত কেন্দ্ৰীয় প্ৰতিৰক্ষা বাহিনী মণিপুৰলৈ পঠিয়াবলৈ আদেশ দিয়ে। তো এয়াই মূল ঘটনা।
মেইটেসকলে ST ষ্টেটাছক লৈ বিচৰা কাহিনী এতিয়া মণিপুৰ হাইকোৰ্টে ৰাজ্য চৰকাৰক জাষ্ট পৰামৰ্শহে দিছে যে মেইটেসকলৰ ST ষ্টেটাছৰ দাবীৰ বিষয়ে বিবেচনা কৰিবলৈ। ইয়াৰ অৰ্থ এইটো নহয় যে তৎক্ষণাৎ মেইটেসকলে ST ষ্টেটাছ পাই যাব। কোনো সম্প্ৰদায়ে এটা ষ্টেটাছৰ পৰা আন এটা ষ্টেটাছলৈ সলনি কৰিবলৈ এটা বহুত দীঘলীয়া প্ৰক্ৰিয়া আছে আৰু এই সংজ্ঞা আগতেই নিৰ্ধাৰণ কৰা আছে, য'ত ইউনিয়ন ট্ৰাইবেল এফেয়াৰ মিনিষ্ট্ৰী অৰ্থাৎ কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰণালয়, ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ সাধাৰণ পঞ্জীয়ক, পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া ভাৰতৰ সংসদ আদিলৈকে সকলো জড়িত হৈ আছে। মণিপুৰ হাইকোৰ্টে ৰাজ্য চৰকাৰক মাত্ৰ কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শ আগবঢ়াবলৈহে নিৰ্দেশ দিছে। গতিকে এই ক্ষেত্ৰত ক'ব পাৰি যে কুকি আৰু নাগা ট্ৰাইবেলসকলে কল্পনা কৰি লৈছে, নতুবা এইটো এটা উচ্চ সম্ভাৱনা হ'ব পাৰে যে তেওঁলোকৰ মগজুত ম্যানমাৰৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীসকলে বেয়াকৈ সোমোৱাই দিছে যে যদিহে মেইটেসকলে ST ষ্টেটাছ পায় বা লাভ কৰে তেন্তে ট্ৰাইবেলসকলৰ অস্তিত্ব সংকটত পৰিব। আৰু যিদৰে লোকসকলৰ হাতত AK-47 M416 ৰাইফল দেখা গৈছে, হ'ব পাৰে যে এই হাথিয়াৰবোৰ ম্যানমাৰৰ পৰা ভাৰতলৈ চোৰাংকৈ অনা হৈছে যাতে উত্তৰ পূব অঞ্চল অশান্ত কৰিব পাৰি। আমাৰ উত্তৰ পূবত অবৈধ অনুপ্ৰৱেশকাৰীয়ে বহুত ডাঙৰ সমস্যাৰ সৃষ্টি কৰি আহিছে আৰু এওঁলোক ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰতো ভাবুকিৰ সৃষ্টি কৰিছেই, লগতে যিকোনো ৰাজ্যৰ জনগাঁথনি সলনি কৰিবলৈ সক্ষম হয় আৰু আমি আজি এইবোৰ নিজ চকুৰে দেখিবলৈ পাইছোঁ। মেইটে আৰু ট্ৰাইবেল কমিউনিটিৰ লোকসকলৰ এই সমস্যাটো উচ্চতম ন্যায়ালয় আৰু বাকী আইনী ব্যৱস্থাৰ জৰিয়তে সমাধান কৰা প্ৰয়োজন, যাতে কোনো ধৰণৰ হিংসাত্মক ঘটনা নহয়, কাৰণ হিংসা, যুদ্ধ, কাজিয়া আদিৰ দ্বাৰা একো সমস্যাৰ সমাধান নহয়, বৰঞ্চ ধ্বংস আৰু ক্ষতিহে হয়।